ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। মোৰ যিখিনি দোকানত ভুল ভ্ৰান্তি হৈছিলে সেইটো কাৰণে মই চবৰ ওচৰত ক্ষমা খুজিছোঁ আৰু কোনো দিনত এনেকুৱা ভুল আমাৰ নহয়। ভুল হ'লে আপোনালোকে যেনেকৈ বিচাৰ কৰে কৰিব। আমি জাতিৰ বিষয়ে যিটো মানে কথা কৈছিলোঁ সেই কথাটোৰ বিষয়ে যে আমাৰ কিবা ভুল হৈছে বুলি আমি এতিয়া বুজি পাইছোঁ। সেই জাতিৰ কথাটো আৰু কেতিয়াও নুঠে। এতিয়া আমি চবেই ভাই ভনী হিচাপে মিলি থাকিব লাগে। আপোনালোকে হওক, আমি হওক বা বেলেগ জাতি যি জাতিয়ে হওক, জাতিৰ কথা কেতিয়াও নুঠাব। মুখৰ ব্যৱহাৰটো ঠিক ৰাখিব। চবৰ লগত মিলি থাকিলে আমি চবেই ভালকৈ থাকিব পাৰিম। এতিয়া আমি কেঁচাৰ যিকেইজন মানুহ মুৰব্বী আছিল সেইকেইজনকো আমি ধন্যবাদ জনাইছোঁ। তেওঁলোকে আজি আমাক ছাপোৰ্ট কৰাৰ কাৰণে আমি ইমানখিনি মানে হোৱাৰ পিছত দোকানখন খুলিবলৈ আমি মানে পাৰ্মিশ্যন পাইছোঁ। তেওঁলোকে আমাক পাৰ্মিশ্যনটো দিয়াৰ কাৰণে আজিৰ পৰা আমি দোকানখন চলাম আৰু মিউনিচিপাল বৰ্ডৰ ফালৰ পৰাও আমাক বহুত সহায় কৰিছে। আমি চেয়াৰমেন ছাৰ শ্ৰী ৰমেন পাটৰ ছাৰক আমি ধন্যবাদ জনাইছোঁ আৰু আমাৰ বজাৰ কমিটিৰ প্ৰেচিডেণ্ট শ্ৰী বিভূষণ দেৱ ডাঙৰীয়া তেওঁকো আমি ধন্যবাদ জনাইছোঁ। লগতে আমাৰ মুৰব্বী কৃষ্ণপ্ৰসাদ শৰ্মা তেওঁকো ধন্যবাদ জনাইছোঁ। আমাক ইমানখিনি ছাপোৰ্ট কৰি আজি আমাক দ্বিতীয়বাৰ চান্স দিছে। দ্বিতীয়বাৰ চান্সটো দিয়াৰ বাবে আমি দোকানখন আকৌ খুলিব পাৰিম আৰু এই দ্বিতীয়বাৰৰ পৰা আমাৰ এইখিনি ভুল নহয়। আমি তেওঁলোকৰ আগত ইমানখিনি কৈ আমাৰ নিজৰ বক্তব্য সামৰণি মাৰিম।